প্ৰতিৰোধ আৰু প্ৰতিৰক্ষাৰ মাজত পাৰ্থক্য কি? প্ৰতিৰোধ আৰু প্ৰতিৰক্ষাৰ মাজৰ পাৰ্থক্যসমূহ হ'ল: প্ৰতিদ্বন্দ্বীক অনাকাংক্ষিত পদক্ষেপ গ্ৰহণৰ পৰা নিৰুৎসাহিত কৰিবলৈ বল প্ৰয়োগ বা শাস্তি প্ৰদানৰ ভাবুকি প্ৰদান কৰাকে প্ৰতিৰোধ বোলে। সাধাৰণতে প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীক শত্ৰুতাপূৰ্ণ কাৰ্য আৰম্ভ কৰাৰ পৰা বিৰত ৰাখিবলৈ সামৰিক ক্ষমতা প্ৰদৰ্শন কৰা হয়, কিন্তু প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰা নহয়। এই ধাৰণাটো প্ৰায়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰেক্ষাপটত ব্যৱহাৰ কৰা হয় আৰু ই বহু দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশলৰ এক মূল উপাদান। আনহাতে ভাবুকি, আক্ৰমণ বা সম্ভাৱ্য ক্ষতিৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰা সুনিৰ্দিষ্ট ব্যৱস্থাক প্ৰতিৰক্ষা বোলে। ইয়াৰ ভিতৰত সামৰিক প্ৰতিৰক্ষা যেনে সশস্ত্ৰ বাহিনী, অস্ত্ৰ ব্যৱস্থা, দুৰ্গ আৰু কৌশলগত পৰিকল্পনাৰ লগতে অসামৰিক প্ৰতিৰক্ষা যেনে চাইবাৰ সুৰক্ষা, কূটনীতি আৰু মিত্ৰতা আদি অন্তৰ্ভুক্ত হ'ব পাৰে। প্ৰতিৰক্ষাৰ মূল লক্ষ্য হৈছে বিৰোধীৰ শত্ৰুতাপূৰ্ণ কাৰ্যক বিফল বা প্ৰতিহত কৰা আৰু নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা।